চাওক, যোৱা লোকসভা নিৰ্বাচনত মই অভিমন্যুৰ পৰা প্ৰেৰণা পাইছোঁ আৰু কৈছিলোঁ যে অভিমন্যুৰ দৰে আমি চক্ৰব্যূহত সোমাম, কিন্তু যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজে আমাক সহায় কৰি এই চক্ৰব্যূহটো ভংগ কৰিব। এতিয়া মই অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক নিজকে এজন অৰ্জুনৰ দৰে ব্যৱহাৰ কৰিব লাগিব আৰু অৰ্জুনৰ দৰে আমি সকলোৱে নিজৰ বুথ, নিজৰ পঞ্চায়ত আৰু নিজৰ বিধানসভা সমষ্টিৰ দায়িত্ব ল'ব লাগিব। মই অনুৰোধ জনাইছোঁ যে আমি সকলোৱে অৰ্জুনৰ দৰে নিজৰকে ভাবিব লাগিব, নিজৰ সমষ্টি, নিজৰ গাঁও, নিজৰ বুথৰ দায়িত্ব দিব লাগিব। আৰু যদি আমি অৰ্জুনৰ দৰে সফলতা লাভ কৰোঁ, নিজৰ সমষ্টি আমি জিকাব পাৰোঁ, নিজৰ বুথ আমি জিকাব পাৰোঁ, তেতিয়াহে গৈ আমি ৰাইজৰ সেৱা কৰিবলৈ এটা চৰকাৰ গঠন কৰিব পাৰিম। আৰু তাৰপিছত দলীয় নীতি নিয়ম যি থাকে নেতৃত্বৰ ক্ষেত্ৰত, সেইটো আমাৰ দলৰ নেতৃত্ব নিৰ্ধাৰিত কৰিব। কিন্তু এই 1.5 বছৰত আমি প্ৰত্যেক